নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, আজি পুনৰ এটা নতুন বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বহাগ বিহু আমাৰ সকলোৰে অতিকৈ আপোন বিহু। চ'ত মাহৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন এই বিহু পালন কৰা হয়। বহাগ বিহুৰ এই দিনকেইটাত আমি কিছুমান খাদ্যদ্ৰব্য খাব লাগে, যিবোৰ পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি আহিছে। এতিয়া কথা হ'ল, এই বহাগ বিহুত আমি কি কি খাব লাগে আৰু এইবোৰ খালে আমাৰ কি লাভ হয়, আজি সেই বিষয়ে আপোনালোকক জনাম। আশা কৰোঁ কিছু নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। গৰু বিহু, মানুহৰ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু, চেৰা বিহু, এই 7টা বিহুক 7 বিহু বুলি কোৱা হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে গৰু বিহুৰ দিনা আমি 100 এবিধ শাক খাব লাগে। গৰু বিহুত খাব নোৱাৰিলেও বহাগৰ দিনকেইটাৰ ভিতৰত হ'লেও আমি এই শাক খাব লাগে। জনবিশ্বাস মতে বছৰটোৰ আৰম্ভণিতে যদি আমি এই শাক খাব পাৰোঁ, তেতিয়াহ'লে গোটেই বছৰটোৰ বাবে আমি নিৰোগী হৈ থাকিব পাৰোঁ। বিভিন্ন ঔষধি গুণসম্পন্ন এই শাক 101 বিধ সংগ্ৰহ কৰাটো সহজ নহয়। সেয়েহে কোনো ঠাইত 7 বিহুৰ দিনা 7 বিধ শাক খাই 7 সাকি পালন কৰা হয়। এই বহাগ বিহুৰ 7 দিনৰ ভিতৰত কি কি খাব লাগে আপোনালোকে বাৰু জানেনে? কঁঠালৰ মুচি, পচলা, কচু, কলডিল, পদিনা, হাঁহ কণী, আমৰলি পৰুৱাৰ টোপ, পঁইতা ভাতৰ লগত দৈ, এই 7 বিধ আপোনালোকে নিশ্চয় খাব লাগে। অসমীয়া সমাজত অতীজৰে পৰা পৰম্পৰাগতভাৱে চলি অহা এই খাদ্যদ্ৰব্য কেইবিধৰ আছে অনেক চমৎকাৰী গুণ। বন্ধুসকল, কঁঠালৰ মুচি আপোনালোকে নিশ্চয় খাইছে আৰু আপোনালোকে জানে যে মছলা ব্যৱহাৰ কৰি তৰকাৰী কৰি খালে কঁঠালৰ মুচিৰ সোৱাদ মাংসৰ দৰে জুতি লগা হৈ পৰে। কঁঠালৰ মুচি খালে আপুনি সাংঘাতিক ধৰণে উপকাৰ পাব। কেঁচুমূৰীয়া বা পাইলছৰ ৰোগৰ লগতে পুৰণি ডিচেণ্ট্ৰি বা গহনি ৰোগ ভাল হয় এই কঁঠালৰ মুচি খালে। লগতে কঁঠালৰ মুচিত আছে যথেষ্ট ফাইবাৰ। সেইদৰে পচলা, বিশেষকৈ আঠিয়া কলৰ পচলা খালে ৰক্তহীনতাৰ ৰোগৰ বা এনিমিয়া ৰোগৰ লগতে কিডনী ষ্টোন হোৱাৰ পৰা আপোনাক ৰক্ষা কৰিব। ইয়াৰ উপৰিও ইউৰিক এচিডৰ সমস্যা, ডায়েবেটিছৰ লগতে লিভাৰকে ধৰি বহু ৰোগৰ পৰা আপুনি মুক্তি পাব পাৰিব। ঠিক সেইদৰে কচু, কলডিল, পদিনা, হাঁহ কণী, পঁইতা ভাতৰ লগত দৈ দি যদি আপুনি খায়, গোটেই বছৰটোলৈ আপুনি নিৰোগী হৈ থাকিব পাৰিব বুলি এক জনবিশ্বাস আছে। আমৰলিৰ টোপ কোনো অঞ্চলত এই বহাগৰ দিনকেইটাত খায়েই। বিশ্বাস আছে যদি আপুনি গৰু বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপবোৰ খায়, তেতিয়াহ'লে নাকৰ এৱা ভঙা ৰোগ অতি সহজে ভাল হয়। এইবোৰৰ উপৰিও আমৰ কলি শাকৰ তৰকাৰীত মিলাই খাব লাগে বুলি এক জনবিশ্বাস আছে। পঁইতা ভাত খালে শৰীৰটো জোৰ পৰে, পেটৰ গণ্ডগোল নহয় আৰু পেটৰ চৰ্বি নাথাকে। সেয়েহে বহাগ মাহৰ আৰম্ভণিতে আপুনি নিশ্চয় এদিন পঁইতা ভাতৰ সোৱাদ লওক। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।